সকলোকে নমস্কাৰ। অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আদৰিছোঁ। আপোনালোকে হয়তো কামাখ্যা মন্দিৰলৈকে যোৱাৰ পৰিকল্পনা কৰি আছে, আৰু যদি আপোনালোকে কামাখ্যা মন্দিৰলৈকে যায় তেতিয়াহ'লে কি কি সমস্যাৰ সন্মুখীন হ'ব তাৰ বিষয়ে আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে আপুনি ৰেলেৰে বা বাছেৰে যাত্ৰা কৰিব, কিন্তু আপুনি ৰেলেৰে যদি যাত্ৰা কৰে তেতিয়াহ'লে কামাখ্যা ষ্টেচনৰ পৰা আপুনি গেটলৈকে বুলিব লাগিব, অৰ্থাৎ মন্দিৰলৈকে আপুনি বুলিয়ে যাব লাগিব। আৰু যদি বাছেৰে যায়, বাছেৰে গ'লে আপুনি কামাখ্যাৰ সন্মুখত থকা যিখন অভাৰ ব্ৰিজ আছে সেই ব্ৰিজৰ ওপৰেৰে আপুনি গৈ অলপমান আগতে আপুনি নামিব পাৰিব। গতিকে আপুনি যদি বুলিব নিবিচাৰে তেতিয়াহ'লে আপুনি বাছেৰে যাব পাৰে। আৰু এতিয়া আপোনালোকক কওঁ যে সাধাৰণতে আমাৰ নিচিনা ল'ৰা ছোৱালী বা আমি চেণ্ডেল কেতিয়াও টকা দি নথওঁ। সেইটো কাৰণে আপোনালোকে চেণ্ডেলবিলাক ক'ত থ'ব, কেতিয়াবা গছৰ ওপৰত ওলোমাই থয়, কেতিয়াবা পাহাৰৰ মাজত থৈ দিয়ে, কেতিয়াবা আপুনি য'তে ত'তে পেলাই থৈ যায়, যাতে কোনেও চুৰ নকৰে। তাৰ কাৰণে আপোনালোকে অকণমান বেলেগ ধৰণে চেণ্ডেলযোৰ থয়। হয়তো এযোৰ চেণ্ডেল বেলেগত, এযোৰ চেণ্ডেল বেলেগত, কিন্তু আপোনালোকে সেইটো চিন্তা একেবাৰে নকৰিব। আপুনি গেটলৈকে গৈ গেটৰ অপজিট ছাইডে চেণ্ডেল থোৱা ঠাই আছে, তাত আপুনি চেণ্ডেল থ'ব পাৰিব। আপুনি যদি এটকাও নিদিয়ে তেওঁলোকে একো নকয়, সেইটো সম্পূৰ্ণৰূপে ফ্ৰী হয়। গতিকে আপোনালোকে যদি চেণ্ডেল থ'ব বিচাৰে তাত চেণ্ডেল জোতা সকলো থ'ব পাৰিব, কিন্তু আপুনি যদি ইচ্ছা কৰে ডনেশ্যন দিব পাৰিব 5 বা 10 টকা বা তাতকৈ বেছিও দিব পাৰে। কিন্তু আপোনাৰ কোনো ধৰণৰ দাবী নাথাকে যে তাত আপুনি চেণ্ডেল ল'লে ইমানখিনি টকা দিব লাগিব। তো আপুনি যদি চেণ্ডেলৰ সমস্যাৰ কাৰণে ভাবি আছে তেতিয়াহ'লে আপুনি গেটৰ অপজিট ছাইডে থকা যিকোনো যি লিখা আছে চেণ্ডেল থোৱা ঠাই বুলি, তাত আপুনি চেণ্ডেলযোৰ থ'ব, আপোনাৰ কোনো ধৰণৰ টকা নলয়। আৰু য'ত টকা ল'ব তাত লিখা থাকিব চেণ্ডেলত 10 টকা, জোতাত 10 টকা, এনেকুৱাকৈ লিখা থাকিব। গতিকে আপোনালোকে গ'লে তেতিয়াহ'লে চেণ্ডেলযোৰ তাত থ'ব পাৰিব। এতিয়া চেণ্ডেলৰ সমস্যা বা জোতাৰ সমস্যাৰ পিছত আপোনাৰ সমস্যা হ'ব পাৰে কি, আপুনি খোৱা লোৱাৰ চিন্তা কৰিব পাৰে। এতিয়া আপোনালোকক মই কৈ আছোঁ, আপুনি যেতিয়াই যাত্ৰা আৰম্ভ কৰিব কামাখ্যা গেটৰ পৰা মন্দিৰলৈকে প্ৰায়তো চেণ্ডেলযোৰ থৈয়ে যাব লাগিব। চেণ্ডেল থোৱাৰ পৰা আপোনাৰ খাদ্যৰ কাৰণে কাষত যিবিলাক দোকান আছে তেওঁলোকে গোটেই বছৰটো ব্যৱসায় কৰে, কিন্তু এই 2 দিন বা 3 দিনে যি কামাখ্যা অম্বুবাচী মহায়োগ হৈছে, সেই মহায়োগত তেওঁলোকে পানীৰ পৰা খাদ্যৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ টোপোলা বান্ধি আপোনাক খাদ্য দিব, গ্লুকন ডি দিব, তাৰপিছত আপোনাক চাহৰ যোগান ধৰি আছে, আপোনাৰ যিটো পুৰি ঘুগুনি এনেকুৱাকৈ যোগান ধৰি আছে। গতিকে খাদ্যৰ সমস্যাটো একেবাৰে নাই। গতিকে এইটো কোনো ধৰণৰ সমস্যা নহয়। আপোনাক সমাধান দি দিলোঁ যে আপুনি খাদ্য নোখোৱাকৈ, ঘৰৰ পৰা যদি খাদ্য নোখোৱাকৈও যায় তাত খাদ্যখিনি খাব পাৰিব আপুনি। কিন্তু আমাৰ যিটো কামাখ্যা দেৱালৰ যিটো খাদ্য দিয়া আছিল সেই খাদ্যটো কিন্তু বন্ধ কৰি থোৱা হৈছে। এইটো দান বৰঙণি দিয়া আৰু বেছিভাগ মাৰোৱালী মানুহে এই খাদ্যটো দি থকা দেখা যায়। এতিয়া আপোনালোকে যেতিয়া যাব আৰু এটা সমস্যা হ'ব, সেই সমস্যাটো হৈছে আপোনাৰ যদি কামাখ্যা দেৱালয়লৈকে আমি যদি যাওঁ বা কামাখ্যা মন্দিৰলৈকে যাওঁ তেতিয়াহ'লে আমি চিধা ৰাস্তাৰে যাব পাৰিম, কিন্তু আপোনালোকক কি কৰিব, প্ৰায় আধা কিলোমিটাৰমান থকাৰ আগতে আপোনাক আৰু এটা বেলেগ ৰাস্তাই দি পুনৰ আৰু নমাই দি আৰু তলৰ এটা ৰাস্তালৈকে লৈ যাব, আৰু লৈ গৈ আৰু বেলেগ এটা ৰাস্তাৰে আপোনাক মন্দিৰৰ পিছপিনৰ এনেকুৱাকৈ আপোনাক নিব। গতিকে এইটো এটা সমস্যা, মানে খোজ কঢ়াৰ সমস্যা। যিসকলে খোজকাঢ়ি ভাল পায় তেওঁলোকৰ সমস্যা নহয়, কিন্তু যে মন্দিৰ অকণমান গ'লে মন্দিৰ পায় সেইটো ৰাস্তা হৈছে VIP ৰাস্তা, আৰু সাধাৰণ মানুহৰ কাৰণে এটা বেলেগ ৰাস্তা থাকিব। এতিয়া আপোনালোকক মই এটা কথা কওঁ যে আপোনালোকে যদি চেৰি দি যায়, মানে যিটো আমাৰ গণেশ মন্দিৰৰ কাষেৰে এটা যিটো চেৰি আছে, সেই চেৰিটোৰে গ'লে কিন্তু আপুনি নামি আহিব নালাগে। নামি অহা যিটো সমস্যা হয় যে বহুত বেছি খোজকাঢ়ি নামি আহিব লাগে, আপুনি ঘূৰিব বেছি নালাগে, আপুনি গোটেই পাহাৰখন ঘূৰি থাকিব নালাগে। আৰু তাৰে কাৰণে আপুনি চেৰি দি যাব পাৰে, যিটো আমাৰ খোজকাঢ়ি যোৱাৰ কাৰণে চেৰি এটা আছিলে, সেই চেৰিৰে আপুনি যাব পাৰিব। সেইটোৰে গ'লে আপুনি বহুত বেছি খোজকাঢ়িব নালাগে। এতিয়া চৰকাৰে এইটো কি কাৰণে কৰিছে যে পাহাৰৰ বেলেগ ৰাস্তাৰে আপোনাক ঘূৰাই আছে, মানে যাতে মন্দিৰত কোনো ধৰণৰ বহুত বেছি ভিৰ নহয়, সেইটো কাৰণে আপোনাক চাৰিওপিনে ঘূৰাই ব্যস্ত কৰি ৰাখিছে। আৰু মন্দিৰত আপুনি অলপ সময় থাকিব পাৰিব, হয়তো 5 মিনিট বা 8 মিনিট বা 10 মিনিট, তাতকৈ বেছি আপুনি সাধাৰণ মানুহে থাকিব নোৱাৰে। আপোনাক হুইচেল মাৰি থাকিব, আপুনি ওলাই থাকিব লাগিব। গতিকে আপোনালোকে গ'লে সাধাৰণভাৱে
তেতিয়াহ'লে মন্দিৰত বহুত সময় থাকিব নোৱাৰে। এইখিনি আপোনালোকৰ সমস্যা, এইটো ভিৰৰ সমস্যা হ'ব পাৰে, চেণ্ডেলৰ সমস্যাখিনি ক'লোৱে। তাৰপিছত আপোনালোকৰ খাদ্যৰ কোনো ধৰণৰ সমস্যা নাই। তাৰপিছত আপোনালোকে অকণমান ঘূৰিব লাগিব, আৰু যদি চেৰিৰে যায় তেতিয়াহ'লে বহুত বেছি ঘূৰিব নালাগে, চেৰিৰে গ'লেও আপোনালোকে সোনকালে পাব। গতিকে আজিলৈ ইমানে। এইখিনি যদি কামাখ্যা মন্দিৰলৈকে যাম বুলি ভাবিছে তেতিয়াহ'লে যাওক, বহুত বেছি ভাল লাগিব, ঘূৰিলেও ভাল লাগিব, অলপমান কষ্ট হ'ব, তথাপিও বহুত বেছি ভাল লাগিব। জয় মা কামাখ্যা।